So নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল অল দ্য আসামিজ চলো সো আজি আপোনালোকৰ কাৰণে আৰু এটা ভাল খবৰ লাগিছে আহিছে নটিফিকেশ্যন বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন মানে ব্ৰো সো ইয়াৰ আপোনালোকৰ পোষ্ট হৈছে মাল্টি স্কিল ৱৰ্কাৰ আৰু ড্ৰাইভাৰৰ পোষ্ট হয় ড্ৰাইভাৰ ইঞ্জিন মানে ড্ৰাইভাৰৰ ইঞ্জিন ষ্টাডি সো ইয়াৰ কাৰণে আপোনালোকৰ পোষ্ট আছে 540টা বহুত পোষ্ট আছে আনৰিজাৰ্ভ কেণ্ডিডেটৰ কাৰণে আছে 221টা এসসি কাৰণে আছে 81টা আৰু এসটি কাৰণে 40টা আৰু ওবিসি কাৰণে 145টা আছে আৰু আদাৰৰ কাৰণে আছে 53টা সো ইয়াৰ আপোনালোকৰ পে হ'ব মানে যোনটো স্যালাৰি হ'ব 18000 ৰ পৰা আৰম্ভ হ'ব আপোনালোকৰ ইয়াৰ আৰু এজ থাকিব আপোনালোকৰ 18 ৰ পৰা 25 ইয়াৰৰ সকলোখিনি কেণ্ডিডেট এপ্লাই কৰিব আৰু এজ ৰিলেকশ্যন আছে ওবিসি এসটি এসসি আৰু জেনেৰেল এক্স সাৰ্ভিসমেন সকলো কাৰণে এজ ৰিলেকশ্যন আছে আৰু মেট্ৰিকুলেশ্যন আছে আপোনালোকৰ ইয়াৰ কোৱালিফিকেশ্যন হৈছে মেট্ৰিকুলেশ্যন লাগিব আপোনালোকৰ আৰু এক্সট্ৰা আপোনালোকৰ সাৰ্টিফিকেট লাগিব আইটিআই লাগিব বা মটৰ ভেহিকলৰ ওপৰত আইটিআই আৰু আপোনালোকে 2 বছৰ ক্লাছ 2 কোৰ্স ফৰ ড্ৰাইভাৰ প্লেনেট এণ্ড মেকানিকেল ট্ৰান্সপৰ্ট এইখিনি আপোনালোকৰ আদাৰ কোৱালিফিকেশ্যন হ'লে হ'ব সো ইয়াৰ এপ্লিকেশ্যন ফৰ্ম যোনটো অফলাইন এপ্লাই হ'ব ইয়াৰ আপোনালোকৰ এটো যোনটো এডভাৰটাইজমেন্ট ৰিলিজ হৈছিল 11 তাৰিখ 10 মাহ 2019 সো 11 তাৰিখ 10 মাহৰ পৰা 7 দিনলৈকে মানে 11 তাৰিখ 10 মাহৰ পাছৰ পৰা 7 দিনলৈকে এটো ভেলিড আছে সো এই 7 দিনৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ সিলেকশ্যন প্ৰসেছটো আপোনালোকৰ ফিজিক্যাল টেষ্ট হ'ব প্ৰেক্টিক্যাল টেষ্ট হ'ব ৰিটেন টেষ্ট হ'ব আৰু তাৰপিছত মেডিকেল টেষ্ট সো তাৰপিছত আপোনালোকে কোৱালিফাই হৈ যাব এইখিনি কমপ্লিট কৰাৰ পাছত আৰু ইয়াৰ কাৰণে আপোনালোকে জেনেৰেল কেণ্ডিডেট 50 টকা দিব লাগিব আৰু ওবিসি কাৰণে 50 টকা আৰু বাকি এসটি এসসি দিব নালাগে আৰু ফিজিক্যালি হ্যান্ডিক্যাপ পাৰ্সনৰ কাৰণে 1 টকাও দিব নালাগে সো ইয়াৰ কাৰণে আপোনালোকে অফলাইন এপ্লাই কৰিব লাগিব গমে পাইছে মই কৈছো সো ইয়াৰ এপ্লিকেশ্যন ফৰ আৰু এডভাৰটাইজমেন্ট সকলোখিনি আমাৰ ভিডিঅ ডেসক্ৰিপচনত পাই যাব সো ভিডিঅটো ভাল লাগিলে লাইক কৰিব কিবা জানিব থাকিলে কমেন্ট কৰিব সো আজিলৈ মানে ধন্যবাদ